क'क्राझार जिल्ला गेलेमु गौथुमा माहारियारि रायजोआरि थाखोनि गेलेमु बादायलायनायाव देरहासारनो हानाय गेलेगिरिफोरखौ बरायदों। क'क्राझार जिल्ला गेलेमु गौथुमा माहारियारि आरो रायजोआरि थाखोनि गेलेमु बादायलायनायफोराव जाफुंसार जानो हानाय आरो जायगा आवग्रिनो हानाय गुबुन गुबुन गेलेमुनि गेलेगिरिफोरखौ दिनै मोनसे हाबाफारिनि गेजेरजों बरायो। मख'नो गोनांदि थांनाय 2021 मायथाइनि दिसेम्बर दानाव बांलादेशनि ढाकायाव जानाय SAF फुटबल बादायलायनाय आन्डार 19 थाखोआव सायख'जानाय अपुर्णा नार्जारी, थांनाय 2021 मायथाइनि दिसेम्बर दानाव दिल्लीयाव खुंफुंनाय कचिं आरो इन्डियान काबादि हानजायाव सायख'जानाय शीला मुसाहारि, थांनाय 2020 मायथाइयाव मरिगावआव खुंनाय इन्टार डिस्ट्रिक्ट आन्डार 19 फुटबल बादायलायनायाव रानार्स आप जानो हानाय KDSA आन्डार 19 हिन्जावसा फुटबल हानजा, 2021 मायथाइयाव लखिमपुराव जालांनाय इन्टार डिस्ट्रिक्ट आर्चारी चेम्पियनशिपआव मेडेल देरहानो हानाय KDSA साब जुनियर आर्चारी हानजा, 2021 मायथाइयाव दुधनैयाव खुंनाय दुलाराय आसाम इन्टार डिस्ट्रिक्ट काबादि बादायलायनायाव रानार्स आप जानो हानाय KDSA आन्डार 19 हिन्जावसा काबादि हानजा, श्रीलंकायाव जानाय SBKFIVA बादायलायनायाव डिस्कास खुबैनाय आरो शर्ट पुटआव सनानि मेडेल देरहानो हानाय निमेन्द्र ब्रह्म, श्रीलंकायाव जानाय SBKFIVA बादायलायनायाव 5 किल'मिटार थाबायनाय आरो 2000 मिटार स्टिफल सेभआव सनानि मेडेल देरहानो हानाय माला कर्मकरमोनखौ हाबाफारिनि गेजेरजों बरायनाय जायो। আমাৰ আণ্ডাৰ 19 ইণ্ডিয়া টিমত আমাৰ কোকৰাঝাৰৰ পৰা এজন প্লেয়াৰ সিলেকশ্যন হৈছে। ট্ৰায়েলত দুজন আছিলে, দুজনৰ ভিতৰত এজন সিলেকশ্যন হৈছে। তাৰ পৰা এই সিলেকশ্যন হোৱা ছোৱালীৰ নামটো হৈছে অপৰ্ণা নাৰ্জাৰী, বনৰগাঁও খাগ্ৰাবাৰীৰ এই ছোৱালীজন। এই ইণ্ডিয়া টিমৰ সিলেকশ্যন হৈ বাংলাদেশৰ সাব গেমছত এই খেলি আহিছে। ইয়াৰ কাৰণে প্লে'ষ্টেশ্যন আমি কৰি আছোঁ। এতিয়া সাব আণ্ডাৰ 19 ফুটবল চেম্পিয়নশ্বিপত সি খেলি আহিছে বাংলাদেশত। আৰু এজনটো সিলেকশ্যন হোৱা নাই। এজনটো হ'ল शीला মুছাহাৰী, সি হ'ল আমাৰ KDSAৰ প্লেয়াৰ, এজন থাইৰ প্লেয়াৰ। সি নৰ্থ ইষ্টৰ পৰা, অসমৰ পৰা নহয়, নৰ্থ ইষ্টৰ পৰাই এজনে ট্ৰায়েল কেম্পত আছে। সি এতিয়াও আছে, এতিয়া ট্ৰায়েলটো বন্ধ হৈ আছে, ৰানিং ট্ৰায়েলত আছে সি। ইয়াৰ কাৰণে আমি তেখেতৰ মই প্লে'ষ্টেশ্যন কৰিবলৈ আমি ইয়াৰ আজি প্ৰগ্ৰাম লৈছোঁ, আমি কৰি আছোঁ আমি এতিয়া। তাৰ পাছত আণ্ডাৰ 19 কাবাডী ইণ্টাৰ ডিষ্ট্ৰিক্ট হৈছিলে এই দুধনৈত। আমাৰ আণ্ডাৰ 19 কাবাডী টিমটো, ছোৱালী টিমটো কেতিয়াও ফাইনেলত যাব পৰা নাছিলে। এইবাৰত ফাৰ্ষ্ট ফাইনেলত খেলিব পাইছোঁ, কিন্তু ফাইনেলত আমি হাৰিব লগা হৈছে। 2 পইণ্টত আমি হাৰিব লগা হৈছে। তথাপিও আমি ইমান সুখী হৈছোঁ এই ফাইনেল যোৱাৰ কাৰণে। ইয়াৰ কাৰণে আমি এই প্ৰগ্ৰামটো লোৱা হৈছে। আৰু এটাটো হ'ল ছিনিয়ৰ ফুটবল টিম। ছিনিয়ৰৰ ফুটবল টিমটো আমাৰ গোটেইখিনি যোৱা আগত আমি চেম্পিয়ন হৈছিলে, এইবাৰ কিন্তু ৰানাৰ আপ। কাৰণটো হ'ল আমাৰ 2জন প্লেয়াৰ ইণ্ডিয়া টিমত গৈছিলে, খেলিব পৰা নাই। ইয়াৰ কাৰণে ৰানাৰ আপ আমি হৈছোঁ। ইয়াৰ পৰা নেশ্যনেল টিমত অসম টিমৰ হৈ 9জন ট্ৰায়েল কেম্পত পাইছিলে। 9জনৰ ভিতৰত 7জন ছিলেকশ্যন হৈ নেশ্যনেল খেলি আহিছে। তেখেতক আমি আজি মাতিছে, কেৰালাত খেলি আহিছে। কোৱাৰ্টাৰ ফাইনেললৈকে গৈছিলে। কোৱাৰ্টাৰ ফাইনেলৰ মণিপুৰৰ লগত 2 গ'লত ইহঁতে অসম টিমে হাৰি আহিছে আৰু কি। তথাপিও আমি সুখী হৈছোঁ আমাৰ প্লেয়াৰ যে নেশ্যনেল টিমত অসমত হৈ খেলিব পাইছে 7জন প্লেয়াৰে। ইয়াৰ কাৰণে আমি KDSAৰ হৈ আমি গৰ্বিত হৈ কৰিছোঁ। কোকৰাঝাৰ ৰাইজৰ কাৰণে গৰ্বিত আমি পাইছোঁ, আমি সুখী পাইছোঁ। ইয়াৰ কাৰণে আমি প্লে'ষ্টেশ্যন লৈছোঁ। তাৰ পাছত আমি বহুত প্লেনিং লৈছে, তথাপিও আমি ফাইনেন্সিয়েল প্ৰব্লেমৰ কাৰণে কৰিব পৰা নাই। ক্লাবত আমি এতিয়া প্ৰগ্ৰাম বহুত ল'ব লাগে, এৱাৰনেছ প্ৰগ্ৰাম আৰু কি। এৱাৰনেছ প্ৰগ্ৰাম আমি এতিয়ালৈকে ভালকৈ কৰিব পৰা নাই। ইয়াৰ কাৰণে অনুৰোধ কৰিব বিচাৰিছোঁ গাৰ্জেন আৰু প্লেয়াৰ, গাৰ্জেনৰ দায়িত্ব আছে। গাৰ্জেন যদি দায়িত্ব নলয়, প্লেয়াৰ কেনেকৈ উঠি আহিব, ল'ৰা ছোৱালীবিলাক কেনেকৈ উঠি আহিব। খালি প্লেয়াৰে ল'ৰা ছোৱালী উঠি আহিলে নহ'ব, গাৰ্জেনো সহায় লাগিব, যাতে নিজৰ কেৰিয়াৰটো সি বনাব পাৰে।
ইয়াৰ কাৰণে আমি ৰাইজক গাৰ্জেনক আৰু প্লেয়াৰক গোটেইখিনি মই অনুৰোধ জনাইছোঁ আৰু আমাৰ ফেট্ৰন খেদিছোঁ ফেট্ৰন আপোনালোকে মিডিয়াৰ হৈ ফেট্ৰন কৰি আছোঁ আমাক আমি ধন্যবাদ জনাইছোঁ আপোনালোকে আহি পেলাই আমাৰ এই প্ৰগ্ৰামত প্লে'ষ্টেশ্যন প্ৰগ্ৰামত আহি পেলাই আমাক সহায় কৰাৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ আপোনালোকক আৰু নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ থেংক